হেই বন্ধুসকল স্বাগতম জনাইছোঁ ইউ বি লাইভ অসমলৈ আৰু আজি আমি আছোঁ বৰ্তমান ঢেকীয়াখোৱা নামঘৰৰ মেলাত আৰু এয়া দেখিছে নামি দামী ঘড়ী আছে আৰু বিভিন্ন প্ৰকাৰৰ আচাৰৰ যদি ভাল পায় তেতিয়াহ'লে এই ঢেকীয়াখোৱা নামঘৰত এয়া আচাৰ আহিছে আৰু কি আহিছে চাই থাকক শেষলৈ ভিডিঅ'টো। বঙাইগাঁৱৰ পৰা এবাৰ ঢেকীয়াখোৱা নামঘৰত দাদা বজাৰ কেনেকুৱা পাইছে? মাজত দুবছৰ আপোনাৰ লকডাউনতে গ'ল। আৰু এই বছৰ মানুহ কেনেকুৱা মানে আগৰ নিচিনা হোৱা নাই, অলপ কম। আৰু এই আমাৰ ভিডিঅ' ক্লিপৰ মাজতে এয়া হৈছে মাননীয় সংসদ তপন গগৈদেৱে ইতিমধ্যে নামঘৰত পদাৰ্পণ কৰিছে আৰু এয়া সেৱা লৈছে খুব সুন্দৰভাৱে নামঘৰৰ সকলোৰে লগত একেলগ হৈ নামঘৰ পৰিচালনা সমিতিৰ লগত একেলগ হৈ তেওঁলোকে তেওঁ ইতিমধ্যে নামঘৰৰ যি কি ধৰণে আগুৱাব পাৰি তাৰ বিষয়ে তেওঁ বুজ লৈছে। মেটেৰিয়েলটো কি আছে? মৰাপাট। বাইদেউ লৈছে নেকি বেগটো? এইফালে আচাৰ কিমান ল'লে আচাৰ? কি ল'লে? কি আচাৰ লৈছা? কঁঠাল। এই মজা। বাইদেউ কি বেগ লৈছে নেকি এইটো? কিমান দাম? দাদাৰ লগত দামাদামি কৰি আছোঁ। আচ্ছা। দাদাই দামটো দিয়া নাই এতিয়া। আৰু এইবাৰ এয়া বঙাইগাঁৱৰ পৰা উপলব্ধ হৈছে মৰাপাটৰ বেগ। এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।